তো গুড মৰ্নিং আজি চেৰাপুঞ্জী ডে 2 কালিৰ দিনটো জাষ্ট আমি আহোঁতে গ'ল তো আজি আমি এতিয়া ব্ৰেকফাষ্ট কৰিলোঁ হোটেলৰ পৰা ওলালোঁ অকণমান দেৰিকৈ ওলালোঁ এতিয়া এৰাউণ্ড 10:30 হৈছে এতিয়া আমি ষ্ট্ৰেইট যাম ইকো পাৰ্ক ইয়াত যিখন ইকো পাৰ্ক আছে আপোনালোকে চাগে নাই মই আগতে ভিডিঅ' বনোৱা নাই বাট আহিছোঁ মই বহুতবাৰ এতিয়া ফাৰ্ষ্ট ইকো পাৰ্ক যাম তাৰপিছত কেব যাম তাৰপিছত ডাবল ডেকাৰ ৰোড ব্ৰিজ যাম চেৰাপুঞ্জী আজি দিনটো এক্সপ্ল'ৰ কৰি আজি ৰাতি একৰ্ডিং টু প্লেন যদি চব হয় আজি ডাবল ডেকাৰ ব্ৰিজত একদম প্ৰকৃতিৰ মাজত নেচাৰৰ মাজত থাকিম তো আহক এক্সাইটেড হা হা আমি আহি পালোঁ ইকো পাৰ্ক এতিয়া আমি এক্সপ্ল'ৰ কৰিম ইকো পাৰ্ক এইখিনিতে এণ্ট্ৰি তাৰপিছত মেইন এণ্ট্ৰি কিন্তু বাৰিষাহে ভাল লাগে জুন জুলাইত এইটো ডিচেম্বৰ মাহ তথাপিতো আহিছোঁ যিহেতুতো যাব লাগিবই নতুবা ভাল নালাগিব আহক আমি ইকো পাৰ্ক এতিয়া এক্সপ্ল'ৰ কৰোঁ এয়া ইকো পাৰ্ক ডিচেম্বৰ মাহৰ ইকো পাৰ্ক আপোনালোকে নিশ্চয় দেখিছে ইকো পাৰ্ক একদম ড্ৰাই হৈ আছে আজি একদম ড্ৰাই এয়া ৱাইড এংগল আমাৰ এতিয়া নেক্সট কেভ যাম মাউজমাই কেভ আহিলোঁ এতিয়া এয়া জাষ্ট মেইন এণ্ট্ৰেঞ্চ লাষ্ট টাইম আমি ইয়াতে আহোঁতে বৰ্ণ টু ৰাইড যে আছে তাক লগ পাইছিলোঁ এই বৰ্ণ টু ৰাইডৰ ইউটিউব চেনেলটো কোনে হেণ্ডেল কৰে স্কুটি লৈ যে ঘূৰি ল'ৰাটো লাষ্ট টাইম আমি তাক ইয়াতে লগ পাইছিলোঁ এইবাৰ মই আহিছোঁ ব্লগ বনাবৰ কাৰণে হা 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 ওপৰত খুন্দা খাবা চাবা দেই এইটো চাওক আপোনালোকে This is how we need to pass through. My God. Oh my God. This is mawsmai cave. Panu, mobile phone to. Yeah. Oh my God. Come on. Save your head, brother. This is how we rock. তো এয়া আছিল আমাৰ মাউজমাই কেফ আশা কৰোঁ আপোনালোকে চাই ভাল পালে একদম পাতালৰ পৰা আহি গ'লোঁ 30ত তো এতিয়া আমি গৈ আছোঁ thangkharang পাৰ্ক আফটাৰ ডেট আমি যাম ডাবল ডেকাৰ ৰোড ব্ৰিজ আমি thangkharang পাৰ্ক যাই আছোঁ মাজতে এটা লুক পালোঁ মানে এখন চাট ঢালি থৈছে তাৰ পৰা এয়া ভিউ হেপী মানে একদম হেপী এটা যদি বাৰিষা টাইমত আহিব পাৰিলোঁ হয় পুৰা মিছ কৰি আছোঁ তথাপিতো গ্ৰীনাৰী ফুল্লি আছে অলপো কমি যোৱা নাই এই তলত মানুহবিলাকে ঘৰ বনাইছে এইবিলাক এয়া আমাৰ ফটোশ্বুট চলি আছে সেইখন মোৰ গাড়ী
social distance maintain কৰিছিল thermal scanning লাগে double vaccinated certificate produce কৰিব লাগে after that thermal scanning হয় আৰু এটা entry to manually লৈ আছে তাৰ পিছত এতিয়া সাকে টিকট দিব আৰু entry start হ'ব তো বলক আমি ভিডিঅ'লৈ গৈ সো আমি থাংখাৰাং পাৰ্কত এন্ট্ৰি হলো ইয়াতে এন্ট্ৰি ফিজ 20 per adult আৰু কেমেৰাৰ কাৰণে 50 rupees তো 110 rupees আমি তিনিজনৰ কাৰণে আৰু থাংখাৰাং পাৰ্কটো বহুত ধুনীয়া পাৰ্ক হয় must visit Cherrapunjee আৰু আপোনাৰ natural beauty let's explore thangkharang park is a level total 5.5 hectare bole greenhouse or par toilet or par quarter ticket counter main garden go round then fish pond umbrella shade rest camp everything is there এনেকে যাব পাৰি লগে এন্ট্ৰি হৈছে মাত্ৰ আমাৰ লৰা ফটো উঠাত ব্যস্ত এতিয়া এক্সপ্লোৰ কৰি আছো আপোনালোকে সেইপিনে চাওক কি ধুনীয়া ঠাই মোষ্ট ভিজিটেড প্লেচ কিছুমানে মানে অকণমান দূৰ হৈ কাৰণে মিছ কৰি দিয়ে যদি ছেম ডে যদি ট্ৰিপ হয় মিলাব লাগিলে ফাৰ্ষ্ট অফ অল ইয়াত আহিব গুৱাহাটীৰ পৰা যদি আহে মানে মোৰ যদি ছাজেশ্যন যদি আপোনালোকে কৰে দেন ফাৰ্ষ্ট আহিব থাংখাৰাং পাৰ্ক দেন আপুনি যাওঁতে যাব মজমাই তাৰপিছত ৱাটাৰফল তাৰপিছত ইকো পাৰ্ক তেনেকৈ গোটেইখিনি চাব পাৰিব দেন চৰা চব ইয়াৰ পৰা যিটো ভিউ আহক আমি দেখাম উপভোগ কৰিম চলো কোৱা বাংলাদেশ এ আমাৰ ইণ্ডিয়া ধুনীয়া ঠাই ন কেনে মনোমোহা দৃশ্য আহকচোন আৰু এটা বস্তু দেখাই দিম ফাৰ্ষ্ট আহি থাকা কিয় ওপেন নে ক্লোজ নাজানো যদি ওপেন গোটেই ভিউ দেখাই আছো ওপেন আহক কেয়াৰফুলি হা গোটেই এৰিয়াটো এটা হিলৰ ওপৰত আছে আৰু হিলটো কমচে কম 50 মিটাৰ মান ওখ সৌখন বাংলাদেশ আমি আছো ইণ্ডিয়াৰ মেঘালয়ত এইটো বৰ্ডাৰ নদীটোৱে ইয়াতে ডিভাইড কৰিছে আৰু সেইপিনে আছে আমাৰ ডাবল ডেকাৰ ৰুট ব্ৰিজ য'ত আমি এতিয়া নেক্সট যাই আছো আমাৰ নেক্সট ডেষ্টিনেশ্যন ডাবল ডেকাৰ ৰুট ব্ৰিজ বা লিভিং ৰুট ব্ৰিজ তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে ছাবস্ক্ৰাইব নিশ্চয় কৰিব লাইক কৰিব যদি কিবা বেয়া পাইছে ডাইৰেক্ট নিঃসন্দেহে লিখি জনাই দিব এই বস্তুটো আমি বেয়া পাইছোঁ শুনি ভাল লাগিব নেক্সট টাইম ইমপ্ৰুভ কৰিম ধন্যবাদ তো আমাৰ চেৰাপুঞ্জী 2021 সিৰিজৰ ব্লগটো ইমানতে সামৰিছোঁ ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব